নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল বিং ফেশ্বনেবল উইথ হীৰালৈ আৰু মোৰ নাম হীৰামণি। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে কেইযোৰমান হাতে বোৱা মানে ঘৰৰ শালত বোৱা কেইযোৰমান চাদৰ মেখেলা দেখুৱাম। মোৰ কালেকশ্যন হয়, মোৰ মায়ে বোৱা হয়। কাপোৰ কেইযোৰ দেখুৱাম হয়, কিন্তু মোৰ সূতাবিলাকৰ নাম কি সূতাৰে বোৱা বা কেনেকুৱা কি মই সেই বিষয়ে অলপো জ্ঞান নাই বা ইমান নাজানো। গতিকে যদি খুব ভালকৈ জানে বা কাপোৰ বোৱে কমেণ্টত নিশ্চয় মোক জনাব। ভিডিঅ'টোলৈ যোৱাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে মোৰ চেনেললৈ আজি প্ৰথমবাৰ আহিছে তেওঁলোকক অনুৰোধ যে মোৰ আগৰ ভিডিঅ'বিলাকো এবাৰ চাই যদি ভাল লাগে তেনেহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। লগতে কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। আৰু বহুত সোনকালে মই কিছুমান ভিডিঅ' ছিৰিজ ৱাইজ আপোনালোকৰ মাজলৈ লৈ আহিম। সকলোৰে ইফেক্টিভ হোৱাকৈ বনাব চেষ্টা কৰিম। সেইবোৰৰ আগতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম কাপোৰযোৰ দেখুৱাইছোঁ, এইযোৰ হয়। ফুলবিলাকো এনেকুৱাকৈ আছে আৰু কাপোৰবিলাকৰো নাম মই নাজানো কি কয়। এতিয়া কালাৰটো গ্ৰীণ, লাইট গ্ৰীণ হয়। চাগে হোৱাইটো বোৱা আছে, দিগবাণী কি কয় সেইবিলাকত বেলেগে বেলেগে বোৱা আছে চাগে, মই ইমান নাজানো নাম। নিশ্চয় কোনোবাই কমেণ্ট বক্সত জনাই দিব প্লিজ, যিসকলে কাপোৰ বোৱে বা জানে। এতিয়া চাদৰখন দেখুৱাইছোঁ। চাদৰখনৰ আঁচল দুইটাতে এনেকুৱা ধৰণে ফুল আছে আৰু মাজৰখিনি খালী হয়। ঘৰত কাপোৰ বোৱাসকলে, শিপিনীসকলে বুজি পায় বহুত ভালদৰে নাম কি কয়, কেনেকৈ বোৱে। অংশ গোটেই খালী হয়, বৰ্ডাৰটো ব্ৰাউন কালাৰৰ হয়। এনেকুৱা ধৰণৰ বোৱা কাপোৰবোৰ খুব আৰামদায়ক হয় পিন্ধিবলৈ, বিশেষকৈ গৰমত। ব্লাউজটো চেঞ্জ কৰি এই কাপোৰযোৰ মই কেইবাবাৰো পিন্ধিছোঁ। নেক্সট চাদৰ মেখেলাযোৰ এইযোৰ পিংক কালাৰত আছে। সাগৰিকা কালাৰ আৰু এইটো ব্লেক কালাৰৰ ফুল আছে। মেখেলাখনৰ বহুখিনি ওপৰলৈকে ফুলখিনি আছে। খুব আৰাম লাগে এনেকুৱা ধৰণৰ কাপোৰবিলাক পিন্ধি। হয়তো বহুতে জানে, যিসকলৰ আছে, যিসকলে ঘৰত বোৱে। ডিজাইনটো এনেকুৱা হয় আৰু পিন্ধিলেও খুব ধুনীয়া লাগে। মই আগতেও কৈছোঁ, এনেকুৱা ধৰণৰ কাপোৰবিলাকত ব্লাউজ চেঞ্জ কৰি পিন্ধিব পাৰি আৰু তেতিয়াহ'লে লুকবিলাক বেলেগ বেলেগ ধৰণে আহে। আৰু নেক্সট এখন ছিংগল চাদৰ হয়। ইয়াত অৰেঞ্জ আৰু সাগৰিকা ৰঙৰ ফুল আছে। দুইটা আচলতে একেধৰণে ফুলখিনি আছে আৰু মাজৰখিনি খালী হয়। একদম চিম্পুল চাদৰ হয়। যিকোনো কালাৰিং মেখেলাৰ সৈতে বা ব্লাউজৰ সৈতে ছিংগলকৈ কণ্ট্ৰাষ্ট হিচাপে পিন্ধিব পাৰি। ঘৰুৱা কাজ কৰ্ম বা মন্দিৰ গ'লে ওচৰে পাজৰে তেনেকুৱা ধৰণৰ যিকোনো সকামত পিন্ধিব পাৰে। আৰু এইখন হৈছে মেখেলা। এইখনো ছিংগল মেখেলাই হয়, ঘৰতে বোৱা হয়। দুইটাৰ কম্বাইনেশ্যনটো খুব ধুনীয়া লাগিছে আৰু বেলেগে বেলেগেও পিন্ধিব পাৰি। মই এনেদৰেই পিন্ধি দেখুৱালোঁ। নেক্সট হৈছে এইখন চাদৰ। এইখন চাদৰ মোৰ খুব ভাল লাগে, মই কেইবাৰে পিন্ধিছোঁ আৰু খুব পচন্দৰ হয় চাদৰখন। এনেকুৱা দুখন চাদৰ আছিলে, এখন মাৰ কাৰণে আছিলে আৰু এইখন মোৰ কাৰণে। মইতো কেইবাৰ পিন্ধিছোঁ এই চাদৰখন। কেনেকুৱা পালে নিশ্চয় জনাব। কি কয় নাম মই বিশেষ নাজানো। নেক্সট হৈছে একদম মোৰ ফেভৰেট চাদৰ মেখেলা হয়। এইযোৰ মোক খুব ভাল লাগে আৰু খুব পচন্দৰ হয়। কিয় মই কৈ আছোঁ, এই চাদৰ মেখেলাযোৰ মোৰ মায়ে বিয়া হোৱাৰ আগতে বৈ অনা হয়। আমাৰ অসমীয়া সমাজত সকলোৱে জানে, সৰু বিয়া বুলি তুলনি বিয়া, মোক তাতে মায়ে দিছিলে এই কাপোৰযোৰ আৰু মই তেতিয়াৰ পৰা বহুতখিনিয়ে পিন্ধিছোঁ।
স্কুল কলেজত বিভিন্ন প্ৰগ্ৰেমবিলাকত এই চাদৰ মেখেলাযোৰ মই পিন্ধি গৈছিলোঁ। মায়ে কোৱা মতে লুধিয়ানা পাট বোৱা আছিলে আৰু ডিজাইনবোৰ এনেকুৱা পটি লগোৱা ছাইডত আৰু মেখেলাখন ইমানখিনিলৈকে আছিলে। বহু বছৰ পুৰণি হয়, আপোনালোকে চাগে ধৰিব পাৰিছে। কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব। আৰু নেক্সট হৈছে এইযোৰ হোৱাইটত বোৱা হয়, অৰেঞ্জ আৰু ব্লেক। সৰু সৰু স্কুৱেৰ টাইপৰকৈ ডিজাইন দিয়া আছে। আৰু এই কালাৰটো যে দেখিছে, এইটো চাদৰ মেখেলাযোৰ বহুতে কিবা চিন দিয়া হয় চাগে, তাৰ চিয়াহীটো লাগি গৈছে ইয়াত। আৰু একদম ওপৰৰ ফালে সম্পূৰ্ণ বগা হয়। আৰু চাদৰখন মই দেখুৱাইছোঁ, আঁচলত এনেকুৱা ধৰণে ছেম এনেকুৱাই আছে, দুইটা আঁচলতে আছে আৰু মাজৰখিনি একদম বগা হয়। আৰু বৰ্ডাৰটো এনেকুৱা ধৰণে দিয়া আছে। খুব আৰামদায়ক কাপোৰ এইবোৰ, সকলোৱে জানেই বোৱা কাপোৰবিলাক কিমান আৰামদায়ক হয়। কাপোৰকেইযোৰ কেনেকুৱা পালে নিশ্চয় জনাব। লগতে এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।